হেল্ল' বন্ধুসকল, মই নয়ন। অসম চৰকাৰে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিমানবোৰ খালী পোষ্ট আছিল সেই সকলোবোৰ পোষ্ট একেলগে ফিল আপ কৰিবলৈ যি কমিশ্যন বনাইছিল ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, তাৰ আণ্ডাৰত প্ৰথমখন ভেকেঞ্চিৰ নটিচ বা এডভাৰটাইজমেণ্ট আহি গৈছে, যাৰ দ্বাৰা মোৰ দেন 26,000 ভেকেঞ্চি ওলাইছে। এইবাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছত বহুতখিনি চেঞ্জেছ অনা হৈছে। কি চেঞ্জেছ অনা হৈছে সেইখিনি চাম, লগতে কোনটো কেটেগৰীৰ বাবে কিমান ভেকেঞ্চি ওলাইছে সেই সকলোখিনি চাম আজিৰ ভিডিঅ'টোত। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে চাই লওঁ আহক টোটেল কিমান ভেকেঞ্চি ওলাইছে, তাৰে ভিতৰত গ্ৰেড 3 কিমান, গ্ৰেড 4ৰ কিমান, আৰু লগতে আপোনালোকক জনাই থাকিম যে এইবাৰ কেনেকুৱা ধৰণৰ চেঞ্জেছবিলাক হৈছে। প্ৰথমতে গ্ৰেড 3খিনি চাই লওঁ আহকচোন। গ্ৰেড 3ৰ আপোনালোকৰ টোটেল ওলাইছে 13,141 পোষ্ট, আৰু এইবাৰ গ্ৰেড 3ৰ পোষ্টবোৰক 3টা কেটেগৰীত ভাগ কৰা হৈছে: কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3। কেটেগৰী 1ৰ ভিতৰত আপোনালোকৰ একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDS, ষ্টেনোগ্ৰাফাৰ, এনেকুৱা ধৰণৰ যিবিলাক অফিচিয়েল ৱৰ্কৰ, কম্পিউটাৰ ৰিলেটেড ৱৰ্কৰ ভেকেঞ্চিবিলাক আছে সেইবোৰ ৰাখিছে। আৰু কেটেগৰী 1ৰ টোটেল ভেকেঞ্চি আহিছে 8,331টা, আৰু মিনিমাম কোৱালিফিকেশ্যন ৰাখিছে কেটেগৰী 1ৰ বাবে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট or diploma of 6 months from recognized institute. তাৰপিছত কেটেগৰী 2 আপোনালোকৰ ৰাখিছে ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিষ্টেণ্ট, চইল কনজাৰ্ভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ পোষ্টবিলাক ৰাখিছে কেটেগৰী 2 যিবিলাক ফিল্ড ৱৰ্কৰ লগত জড়িত। আৰু ইয়াৰে পোষ্ট আহিছে 3,690টা। আৰু কেটেগৰী 2ৰ বাবে মিনিমাম কোৱালিফিকেশ্যন আছে HS পাছ, আৰু কিছুমান ইয়াৰ ভিতৰত যেনে ধৰক লেবৰেটৰী এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, ফটোগ্ৰাফী এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ পোষ্টবোৰৰ বাবে ছায়েন্স ষ্ট্ৰীমত HS পাছ হ'ব লাগিব। তাৰপিছত কেটেগৰী 3ত আপোনালোকৰ আছে ড্ৰাইভাৰ পোষ্টখিনি। ইয়াৰে পোষ্ট হৈছে 1,120টা, আৰু ইয়াৰে মিনিমাম কোৱালিফিকেশ্যন HSLC অৰ্থাৎ মেট্ৰিক পাছ ৰাখিছে, লগতে ড্ৰাইভিং লাইচেন্সটো লাগিবই। আৰু লগতে আপোনালোকৰ এজত কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই, মিনিমাম এজ 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছ ৰাখিছে। আৰু বাকী এজ পাৰ ৰুল ৰিলেক্সেশ্যনবিলাকো দিছে। আপোনালোকে দেখিবলৈ পাব 5 ইয়াৰ্ছ SC ST, 3 ইয়াৰ্ছ OBC MOBC, 2 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেন আৰু 10 ইয়াৰ্ছ PWD কেণ্ডিডেটছৰ বাবে। আৰু সকলোতকৈ ডাঙৰ চেঞ্জেছ অনা হৈছে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত। ইয়াৰ আগতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টত এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দৰকাৰ হোৱা নাছিল, কিন্তু এইবাৰ আপোনালোকে গ্ৰেড 3 পষ্টৰ ক্ষেত্ৰত এপ্লাই কৰোঁতে 350 ৰুপিজ দিব লাগিব জেনেৰেল, OBC আৰু MOBC কেণ্ডিডেটে, আৰু 250 ৰুপিজ দিব লাগিব SC আৰু ST কেণ্ডিডেটছে। লগতে গ্ৰেড 3 প্ৰতিটো কেটেগৰীৰ বাবে কেটেগৰী 1, 2 and 3 কেটেগৰীৰ বাবে বেলেগ বেলেগ চিলেকশ্যন ক্ৰাইটেৰিয়া থাকিব। মোড অফ এক্সামিনেশ্যন বেলেগ বেলেগ হ'ব। কি চিলেকশ্যন ক্ৰাইটেৰিয়া থাকিব বা মোড অফ এক্সামিনেশ্যন কেনেকুৱা হ'ব, এই সকলোবোৰ কথা সঠিক সময়ত জনাই দিয়া হ'ব। অৰ্থাৎ পৰীক্ষাৰ আগে বা যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব প্ৰতিটো ভেকেঞ্চিৰ এগেইনষ্টত প্ৰতিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তেতিয়া জনাই দিয়া হ'ব এইখিনি কথা। বাকী এতিয়া গ্ৰেড 4ৰখিনি চাই লওঁচোন। গ্ৰেড 4ৰ আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 13,300টা, আৰু এইখিনি ভেকেঞ্চিক দুটা গ্ৰুপত ভাগ কৰা হৈছে। এটা গ্ৰুপৰ মিনিমাম কোৱালিফিকেশ্যন ৰাখিছে 8 পাছ, আৰু আনটো গ্ৰুপৰ HSLC অৰ্থাৎ মেট্ৰিক পাছ। 8 পাছ যিটো গ্ৰুপ আছে তাত টোটেল ভেকেঞ্চি আছে 9,000, আৰু মেট্ৰিক পাছ গ্ৰুপটোৰ টোটেল ভেকেঞ্চি আছে 4,300টা। আৰু দুয়োটা গ্ৰুপৰ বাবে মেক্সিমাম কোৱালিফিকেশ্যন নিৰ্ধাৰণ কৰি দিয়া হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ 10+2 পাছ। এইবাৰ মেক্সিমাম কোৱালিফিকেশ্যন নিৰ্ধাৰণ কৰি দিয়া হৈছে গ্ৰেড 4ৰ বাবে, যিটো নেকি বহুত ভাল কৰিছে। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়ম নাছিল, 2এটা পোষ্টত আছিল যদিও বেছিভাগ পোষ্টতে নাছিল। ইয়াৰ ফলত যিসকলে কম পঢ়া শুনা কৰিছে তেওঁলোকে এনেকুৱা ধৰণৰ গ্ৰেড 4ৰ পোষ্টবিলাকত চাকৰি পোৱাৰ পচিবিলিটিটো বাঢ়িব। নহ'লে হায়াৰ ষ্টাডি কৰা কেণ্ডিডেটসকলে যেতিয়া এনেকুৱা ধৰণৰ গ্ৰেড 4ৰ পোষ্টবিলাকত এপ্লাই কৰে, তেতিয়া তেওঁলোকে এই পোষ্টবোৰ দখল কৰে, যিহেতু এজন মাষ্টাৰ ডিগ্ৰী আৰু এজন মেট্ৰিক পাছ ষ্টুডেণ্টৰ মাজত এটা পোষ্টৰ বাবে যেতিয়া কম্পিটিশ্যন হয়, তেতিয়া যিজনে মাষ্টাৰ ডিগ্ৰী কৰে তেওঁৱে সেই পোষ্টটো পোৱাৰ পচিবিলিটিটো বাঢ়ি যায়, তেওঁৱে সেই পোষ্টটো পায়। লগতে গ্ৰেড 4ৰ পোষ্টৰ বাবে এজখন প্ৰায় একে আছে গ্ৰেড 3ৰ দৰে, মিনিমাম 18 ইয়াৰ্ছ, মেক্সিমাম 40 ইয়াৰ্ছ, আৰু লগতে এজ ৰিলেক্সেশ্যন আছে এজ পাৰ ৰুল। 5 ইয়াৰ্ছ আছে SC ST, 3 ইয়াৰ্ছ OBC MOBC, 2 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেন, আৰু 10 ইয়াৰ্ছ PWD কেণ্ডিডেটছৰ বাবে। গ্ৰেড 4ৰ বাবে এপ্লিকেশ্যন ফিজ নিৰ্ধাৰণ কৰা হৈছে 200 জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে, আৰু 150 SC আৰু ST কেণ্ডিডেটৰ বাবে। লগতে এইবাৰ গ্ৰেড 4ৰ চিলেকশ্যন প্ৰচেছত অলপ চেঞ্জেছ অনা হৈছে। এইবাৰ গ্ৰেড 4ৰ চিলেকশ্যন প্ৰচেছ দুটা ষ্টেজত হ'ব, ৰিটেন আৰু ইণ্টাৰভিউ। আগতে প্ৰায়ভাগ গ্ৰেড 4ৰ পোষ্টতে ৰিটেনৰ আধাৰতে ৰিক্ৰুইটমেণ্ট হৈছিল, যদিও বা কিছুমানত ইণ্টাৰভিউ হৈছিল, কিন্তু প্ৰায়ভাগতে ৰিটেনে হৈছিল। কিন্তু এইবাৰ গোটেইখিনি গ্ৰেড 4ৰ পোষ্টৰ বাবে ৰিটেন আৰু
ইণ্টাৰভিউ হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 এই সকলোখিনি পোষ্টৰ বাবে এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব 11 এপ্ৰিলৰ ৰাতি 12 বজাৰ পৰা আৰু এই প্ৰচেছ চলিব 30 মে'ৰ ৰাতি 12 বজালৈ, অৰ্থাৎ মোৰ দেন 1 মান্থ এপ্লিকেশ্যন প্ৰচেছ চলিব। এই সময়খিনিৰ ভিতৰত আপোনালোকে দুটা ৱেবছাইট assam.gov.in আৰু sevaonline.org এই দুটা ৱেবছাইটৰ যোগেদি অনলাইন এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। এটা কথা মনত ৰাখিব যে গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি ভেকেঞ্চি ওলাইছে, নাম্বাৰ অফ ভেকেঞ্চি মোৰ দেন 26,000 এই নাম্বাৰটো টেণ্টেটিভ নাম্বাৰ হয়, অৰ্থাৎ ইন ফিউচাৰ নাম্বাৰ অফ ভেকেঞ্চিত কম বেছি হ'ব পাৰে। একচুৱেল কিমানটা ভেকেঞ্চি ওলাব, লগতে কিমানটা অপেন কেটেগৰী, কিমানটা ৰিজাৰ্ভ কেটেগৰী থাকিব, কোনটো ভেকেঞ্চি কোনটো পোষ্টৰ বাবে কি পে'মেণ্ট হ'ব, এই সকলোখিনি কথা এক্সামিনেশ্যনৰ আগে নটিফাই কৰি জনাই দিয়া হ'ব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ', জব আপডেটছ আৰু GK GS কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল এক্সামক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।